বন্ধুসকল, ইতিমধ্যে আপোনালোকে মাধ্য কেনেকৈ উলিয়ায় সেই ভিডিঅ'টো নিশ্চয় চাইছে। তেন্তে এই ভিডিঅ'টোত আলোচনা কৰিম মধ্যমা কেনেকৈ উলিয়ায়। এটা প্ৰশ্ন লোৱা হওক, 5, 4, 3, 9, 8, 7 আৰু 10ৰ মধ্যমা নিৰ্ণয় কৰিব লাগে। মধ্যমা নিৰ্ণয় কৰোঁতে প্ৰথম কি কৰিব লাগে, প্ৰথমে ঊৰ্ধ্বক্ৰমত সজাব লাগে, অৰ্থাৎ সৰুৰ পৰা ডাঙৰলৈ এই সংখ্যাখিনিক আমি সজাই ল'ব লাগিব। 3, 4, 5, 7, 8, 9, 10 এই গোটেই সংখ্যাকেইটাক আমি ঊৰ্ধ্বক্ৰমত সজাই ল'লোঁ। n = 7, ইয়াত এনে কি বুজায়, ইয়াত কিমানটা সংখ্যা আছে মুঠতে। ইয়াত আপোনালোকে মন কৰিছে 3, 4, 5, 7, 8, 9, 10 ইয়াত মুঠতে 7টা সংখ্যা আছে আৰু বেকেটত অযুগ্ম বুলি লিখিছোঁ। 7টো এটা অযুগ্ম সংখ্যা। এই অযুগ্মটোৰ এটা অৰ্থ আছে, আমি ভিডিঅ'টোৰ শেষত আপোনালোকক অৱগত কৰিম। এতিয়া মধ্যমা কি হ'ব, মধ্যমা হ'ব মাজৰ যিটো সংখ্যা। গতিকে আপোনালোকে গম পাইছে মাজত কি আছে, এইফালে 3টা আৰু সিফালে 3টা। আমি যদি বাদ দিওঁ মাজত 7 ৰ'ব। এনেকৈ আমি মাজৰটো ইচ্ছা কৰিলে নিজে চাই হিচাপ কৰি মাজৰটো উলিয়াব পাৰোঁ, আৰু সেই মাজৰ সংখ্যাটোৱে হৈছে মধ্যমা। এই মাজৰ সংখ্যা যিটো মধ্যমা আমি চকুৰে চাই এনেকৈ গণনা কৰি উলিয়াব পাৰোঁ। তাৰোপৰি এটা সূত্ৰও আছে মাজৰ সংখ্যাটো উলিওৱা। সেই সূত্ৰটো কি, যাৰ সহায়ত এনেকুৱা সংখ্যাসমূহত কেই নম্বৰৰ সংখ্যাটো মাজৰ হ'ব আমি ডাইৰেক্ট গম পাব পাৰিম। সেই সূত্ৰটো হৈছে n+1/2। ইয়াত nৰ মান 7, 7 × 8, 8ক যদি 2ৰে হৰণ কৰোঁ 4 পালোঁ। অৰ্থাৎ এই যিটো 4তম পদ সেইটোৱে হৈছে মাজৰ পদ। আমি তেতিয়া ডাইৰেক্ট এই 4তম পদ, 3টো হৈছে 1তম, 2য়, 3য়, 4 এই 4তম যিটো পদ অৰ্থাৎ 7টোৱে হৈছে মধ্যমা। আপোনালোকে যদি সূত্ৰটো মনত নাৰাখিলেও হ'ব, তেতিয়া মনত নাৰাখিলে কি কৰিব লাগিব, আমি নিজে চকুৰে চাই মাজৰটো উলিয়াব লাগিব। আৰু সূত্ৰটো জানিলে আমি চিধা গম পাম যে 4 নম্বৰটো মাজৰ পদ। গতিকে এনেকৈ আমি মধ্যমা উলিয়াব পাৰিম। এতিয়া ইণ্টাৰেষ্টিং কথাটো হৈছে, মন দিবলগীয়া কথাটো হৈছে, ইয়াত 7টা সংখ্যা আছিল মুঠতে। অৰ্থাৎ অযুগ্ম সংখ্যা হ'লে আমি মাজৰটো পোনপটীয়াকৈ পাই যাম, মাজত এটাই পাম সদায়। কিন্তু যদি যুগ্ম হয় তেতিয়া মাজত এটা পাম জানো, তেতিয়া এই অকণমান অংকটো মধ্যমাৰ তেতিয়া অংকটো অলপ বেলেগ হ'ব। তেতিয়া চাওঁ আহক যুগ্ম হ'লে আমি মধ্যমা কেনেকৈ উলিয়াম। এবাৰ এটা প্ৰশ্ন ল'লোঁ, 5, 4, 3, 9, 8, 7, 10, 11ৰ মধ্যমা নিৰ্ণয় কৰিব লাগে। প্ৰথমতে আগৰ দৰে একেই ঊৰ্ধ্বক্ৰমত সজাব লাগে। আমি ঊৰ্ধ্বক্ৰমত সজাই ল'লোঁ। এইবাৰ চাওক ইয়াত মুঠতে 8টা সংখ্যা আছে। আমি যদি গণি যাওঁ 1, 2, 3, 4, 5, 6, 7, 8, 8টো এটা যুগ্ম সংখ্যা। এতিয়া যুগ্ম সংখ্যাৰ ক্ষেত্ৰত মধ্যমা কি হ'ব, আমি এতিয়া মাজত 2টা পাম। আপোনালোকে যদি চাই আগত আমি মাজত কি পাইছিলোঁ, মাত্ৰ 7টো পাইছিলোঁ। এইবাৰ এইফালে 3টা আছে, এইফালে 3টা আছে, 9, 10, 11। গতিকে মাজত এইবাৰ আমি 2টা সংখ্যা পাইছোঁ। এতিয়া মধ্যমা আমি কেনেকৈ নিৰ্ণয় কৰিম যদি 2টা সংখ্যা থাকে মাজত। এতিয়া মাজৰ 2টা হৈছে 7 আৰু 8। এতিয়া মধ্যমা হ'ব 7 আৰু 8ৰ মাধ্য বা গড়। আপোনালোকে ইয়াৰ আগৰ ভিডিঅ'টো যদি চাইছে মাধ্য বা গড় গম পাব আমি কেনেকৈ উলিয়াওঁ। আৰু যদি চোৱা নাই আপোনালোকে আগৰ ভিডিঅ'টো চালে গড় উলিওৱা নিয়মটো সবিশেষ গম পাব। এতিয়া আমি ইয়াত দেখাই দিছোঁ তথাপিও। এতিয়া 7 আৰু 8ৰ গড় উলিয়াম কেনেকৈ, 7 + 8 তলত 2। ওপৰত 2টা সংখ্যা আছে গতিকে তলত 2। 7 × 8 = 15, 15ক 2ৰে হৰণ কৰিলোঁ 7.5। অৰ্থাৎ এই যিটো মই প্ৰশ্ন মধ্যমা নিৰ্ণয় কৰিব দিছিলোঁ এই 8টা সংখ্যাৰ, এই 8টা সংখ্যাৰ মধ্যমা হৈছে 7.5। এতিয়া ইয়াতে এটা কথা, মাজৰ যি 2টা সংখ্যা আছিল আমি ইয়াত চকুৰে চাই উলিয়ালোঁ যে মাজত 2টা আছে। মাজৰ সংখ্যা 2টা হৈছে 7 আৰু 8। এতিয়া এটা ফৰ্মুলা আছে, সেই ফৰ্মুলাৰ সহায়ত আমি পোনপটীয়াকৈ মাজৰ সংখ্যাটো নিৰ্বাচন কৰিব পাৰোঁ। সেই মাজৰ 2টা উলিওৱাৰ যিটো ফৰ্মুলা আপোনালোকক ইয়াত তলত দিয়া হৈছে, চাই লওক। n/2, nৰ মান 8, 2 আমি হৰণ কৰিলোঁ 4তম পদ। 4তম পদটো কি, ইয়াত গণিলেই হ'ল ওপৰত 3, 1, 3টো হৈছে 1তম পদ, 4টো 2তম পদ, 3তম পদ, 4তম পদ। এই 7টো ওলাই গ'ল। প্ৰথমটো মাজৰ 2টা প্ৰথমটো ওলাল। প্ৰথমটো হৈছে n/2তম পদ। আৰু পিছৰটো কি হ'ব, n/2 + 1, অৰ্থাৎ 8/2 + 1 = 4 + 1 = 5তম পদ। অৰ্থাৎ যিটো পঞ্চম পদ হ'ল 8। গতিকে এই 2টা ফৰ্মুলাৰ সহায়ত আমি ডাইৰেক্ট কি গম পাব পাৰোঁ, মাজত কোন 2টা আছে, মাজৰ পদ 2টা আমি
উলিয়াব পাৰোঁ। গতিকে মধ্যমা আপোনালোকে নিশ্চয় গম পাইছে। আমি সবিশেষ আলোচনা কৰিলোঁ অযুগ্ম সংখ্যা থাকিলে মধ্যমা কেনেকৈ উলিয়াব লাগে আৰু যুগ্ম সংখ্যা থাকিলে মধ্যমা কেনেকৈ উলিয়াব লাগে। ভিডিঅ'টো যদি আকৌ সম্পূৰ্ণ প্ৰথম পাৰ চাই আপোনালোকে খোকোজাখিনি নিশ্চয় দূৰ হ'ব। ইয়াৰ পিছৰ ভিডিঅ'টোত আপোনালোকক আগবঢ়াম বহুলকৰ বিষয়ে। তেন্তে ইয়াৰ পিছৰ ভিডিঅ'টো চাবলৈ নাপাহৰিব। ধন্যবাদ।